নমস্কাৰ বন্ধুসকল, আজা গোহাঁই ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। তো বলক ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি যাবলৈ লৈছোঁ লিকাবালি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া গাড়ীৰ ভিতৰত গৈ আছো। আমি পাই গৈছো আৰু অলপ বাকী লিকাবালিলৈ। এইটো হৈছে আৰ্মি কেম্প আৰু এতিয়া আমি বগীবিলৰ ওপৰেদি গৈ আছো। হৈছে আৰু ভালকৈ মোৰ মাতটো ভিডিঅ'ত অহা নাই। ইয়াৰ পুৰা গান বাজনা লগাই গৈছে, সেইবাবে মই গাড়ীৰ ভিতৰত কথাটো ক'ব পৰা নাই। মই পাইলৈ তাৰপিছত কম মজাকৈ ভিডিঅ' আপোনালোকক দেখুৱা। তো ফাইনেলি পাই গ'লোহি আমি লিকাবালি। এয়াই হৈছে লিকাবালি, আমাৰ ল'ৰাসকল। সুন্দৰ দৃশ্য, পাহাৰ চাৰিওফালে পাহাৰ পাহাৰ, আমাৰ আকাশ। কেনেকুৱা লাগিলে যাত্ৰাটো কৰি? ধুনীয়া ধুনীয়া, বহুত ধুনীয়া। সেইফালে পাহাৰ আছে, আমি যাব লাগিব। সৌখন এখন দলং আছে, সেইফালেও যাব লাগিব আমি। এতিয়া ব্ৰেকফাষ্টটো অকমান কৰি লৈছোঁ, মানে বেডটো খালোঁ, মানে এইটোৱে বেডটো খালোঁ। মই ভিডিঅ'টো বনাবলৈ পাহৰি থাকিলোঁ, কণীটো খাই লওঁ। এতিয়া যোগাৰ চলি আছে, গান বাজনা যোগাৰ হৈ আছে আৰু এতিয়া অলপমান ফূৰ্তি বন্ধুবৰ্গৰ তো এতিয়া আমি দলং এখন আছে, এই দলংখনত উঠিবলৈ যাওঁ। বলক। ফাইনেলি দলঙত উঠিবলৈ আহিলোঁ। সকলো কাৰণে টিকেট লৈ ল'লোঁ, 5 জনৰ কাৰণে এটা টিকেট। বলক এতিয়া দলঙৰ ওপৰলৈ যাওঁ। এতিয়া বাঁহেৰে বনোৱা হৈছে, বাঁহেৰে চাব লাগিব। অলপমান লৰিছে দলংখন, দলং লৰিছে অলপমান। দলঙৰ ওপৰত সুন্দৰ দৃশ্য চব। ইহঁতকেইটা আগত গৈ আছে। ইয়াৰ পৰা তলত যদি কেনেবাকৈ মোবাইল পৰে আৰু সেইটো মোবাইল হৈ নাথাকে আৰু। মানুহ বহুত আছে, চব খুলিছে দলংখন। গাড়ী গৈ আছে। এতিয়া জোতা খুলি ল'লোঁ, নৈখন পাৰ হৈ দিওঁ। ইমান দ নহয় নৈখন। পেণ্ট কচাৰি লৈছোঁ। জোতাযোৰ পিন্ধি থাকোঁতে ভৰিকেইটা একদম গৰম গৰম লাগি আছিলে, এতিয়া একদম পূৰা চেঁচা চেঁচা লাগি গৈছে। বলক এতিয়া পাহাৰৰ ওপৰলৈ যাওঁ। পলৱে মই যাম পাহাৰৰ ওপৰলৈ। বহুতো পাহাৰ গৈ থাকোঁ, কোনডোখৰ পাওঁগৈ। একদম অৰুণাচল বৰ্ডাৰ, আমি সীমাত আছোঁ, মানুহ বহুত আছে। সেইফালে চাওক, গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ এইবোৰ ৱাল গাঁঠি দিছে শিলেৰে, যিহেতু পাহাৰত বহুত গৰাখহনীয়া হয়। এতিয়া আমি অৰুণাচল প্ৰদেশৰ বৰ্ডাৰত সোমাই গ'লোঁ। সিহঁতি ফটো মাৰি আছে, এয়া ফটোশ্বুট চলি আছে, ফটোশ্বুট। ময়ো ফটো এখন মাৰি লওঁ। আৰু এই ঠাইডোখৰ অৰুণাচলত পৰে। আমি অৰুণাচলত অলপমান সোমালোঁ আৰু আপোনালোকক মই ভিডিঅ' এটা দেখাইছোঁ, ৰ'ব। পাহাৰৰ ওপৰৰ পৰা চাওক, তলত পূৰা পিকনিক চলি আছে। অৰুণাচলৰ মানুহৰ ঘৰবোৰ। আমি সেইফালেলৈকে নাযাওঁগৈ আৰু, বহুত আগলৈ যোৱা হ'ব। অৰুণাচলত তেনেকৈ চাংঘৰত থাকে, আৰু আজিকালি পকা ঘৰ বনাই থাকে আৰু, আগৰ দৰে নহয় যে এনেকৈ চাংঘৰতে থাকে আৰু। নৈখনত নামি দিলোঁ। এই ওচৰতে থকা নৈখনত কিমান উচ্চ, পূৰা লৈ গৈছে, মানে ভালকৈ খোজ দিবলগীয়া হৈছে। এনেই আলাসতে খোজ দিলেতো লৈ যাব। এতিয়া ভাতটো খাই লওঁ ফাইনেলি। এতিয়া ভাত অ'কে খাই লওঁ দেই। অ'কে, লিকাবালিৰ পৰা আহি পালোঁ। এতিয়া আমি মানে বগীবিল দলঙৰ ওপৰত আহি থাকোঁতে মোৰ টোপনি ধৰিলে, পটককৈ ইয়াত ৰখিলে। তাৰপিছত এতিয়া লগকেইটা মেলি ভিডিঅ' বনাইছোঁ।
ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যোৱাগলৈ নহয় লেটেষ্ট ভিডিঅ' পাই থাকিবলৈ ৰাজা গোহাঁই চেনেলটো ছাবস্ক্ৰাইব কৰি অল বটন দবাই দিব তো আজিলৈ মই ৰাজা গোহাঁই ইমানটো লৈছোঁ বিদায় জয় আই অসম।